দাদা এইটো কওকচোন এইটো এল'ভেৰা জেল হয়। এল'ভেৰা জেল আপোনাৰ ফেচিয়েল ক্ৰীমৰ কাৰণে ফেচিয়েল জেল হিচাপে আপুনি ইউজ কৰিব পাৰে। মানে আপোনাৰ মাল্টিপল ইনগ্ৰিডিয়েণ্টছ লগোৱা নাই আৰু কেৱল দুটা বা তিনিটা ইনগ্ৰিডিয়েণ্টে হয় নেকি? এইটো প্ৰডাক্ট। বিকল্প কিহৰ এইটো আপোনালোকৰ অনুষ্ঠানটো? বিকল্প মানে আচলতে আমি সদায় ঘৰত যিবিলাক বস্তু ব্যৱহাৰ কৰি থাকোঁ, ৰাতিপুৱা উঠিয়ে তাৰ বিকল্প হিচাপে আচ্ছা বিকল্প, সেইকাৰণে অনুষ্ঠানটোৰ নাম ৰাখিছে বিকল্প। আচ্ছা ঠিক ঠিক, হয় হয় হয়, ঠিক ঠিক। বাইদেউ কওকচোন। আচ্ছা, আমাৰ এইখন আসাম স্কিল ডেভেলপমেণ্ট মিছনৰ আণ্ডাৰত এখন এডুকেশ্যনেল প্ৰিমিয়াৰ ইনষ্টিটিউট হয় নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, এখন ছিংগাপুৰ ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যনৰ লগত কোলাবৰেশ্যন। হয় চ' ইয়াতে আমাৰ চাৰিটা ট্ৰেড আছে। এটা হ'ল হস্পিটালিটি, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, যোনটো হোটেল মেনেজমেণ্টৰ এটা মেজৰ ট্ৰেড, আৰু লগতে এটা আছে হস্পিটালিটি হাউচকিপিং, ৰিটেইল ছাৰ্ভিচেছ আৰু বিউটি এণ্ড ৱেলনেছ। চ' এই চাৰিটা ট্ৰেডৰ ওপৰত আমাৰ ইয়াতে ট্ৰেইনিং দিয়া হয়। ট্ৰেইনিঙৰ পিছত ইমিডিয়েটলি 100% প্লেচমেণ্ট ষ্টুডেণ্টক প্ৰভাইড কৰা হয়। বহুত বঢ়িয়া। চ' ক্লাছ 12 পাছ আউট ষ্টুডেণ্টছৰ কাৰণে 12 পাছ কাৰণে হয়। এজ গ্ৰুপ বিটুইন 17 to 25 years। এজৰ কিবা লিমিট আছে? 17 to 25 years। বহুত বঢ়িয়া, বহুত चाहिए पाइए। দাদাই বনাই দিছিলে।